গোটেইখিনি খাব লাগিব কিন্তু দেই মা মই ইমান খাব নোৱাৰিম নহব তুমি শেষ নকৰালৈকে মই ইয়াতে থাকিম মা মোৰ ৰুমটোত সোমাই থাকি বৰ আমনি লাগিছে হয় নেকি যদি ৰুমৰ বাহিৰলৈ যাব বিচাৰা তেতিয়াহ'লে আটাইখিনি শেষ কৰিব লাগিব নহ'লে নহ'ব দেউতা মই ৰেডি কলৈ যাওঁ তই অফিচলৈ অফিচলৈ এতিয়াতো 2 বাজি মই অকলে নাযাওঁ আপোনাকো লগত লৈ যাম ৰেডি হওক আগবেলাটো এনেই গ'ল পিছবেলাটো আমি ধুনীয়াকৈ কাম কৰিব পাৰিম আপোনালোকক মই বহুত কষ্ট দিছোঁ এতিয়াৰ পৰা আৰু কষ্ট নিদিওঁ মই ৰেগুলাৰ অফিচ যাম মন দি কাম কৰিম আৰু আমাৰ ব্যৱসায় আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিম বাৰু তোৰ এনেকুৱা লগা নাইনে যে অতি কম সময়ৰ ভিতৰতে তই বহুত সলনি হৈ গলি এয়াতো আৰম্ভণিহে চাই থাকক মই লেট নাইট পাৰ্টিও বন্ধ কৰি দিছোঁ সোনকাল কৰক মই লেট হ'লে বেয়া পাওঁ মানুহবোৰ কিয় ইমান স্বাৰ্থপৰ নিজৰ ছোৱালীক বৰ সজাই আনৰ ছোৱালী এজনীক ইমান মৰম দিব পাৰিছে ঠিক আছে তুমি বহা মোৰ অলপ কাম আছে মই কিবা সহায় কৰি দিওঁ নেকি মা নালাগে তুমি বহাচোন একো নহয় দিয়া অলপ কাম কৰিবলৈ দিয়া এইখিনি সময়ত একেবাৰে কাম নকৰাটো বেয়া ইমানে যদি মোলৈ চিন্তা হৈছে তই নাহ কিয় মোক সহায় কৰি দিবলৈ মই ইচ্ছাক পঢ়াব লাগে আমি আটায়ে জানো দে এইখিনি সময়ত যে ইচ্ছা শুৱে তই মিছা মাতিব নালাগে তই যে আমাৰ ইয়ালৈ আহিলে এটা কাম কৰিবলৈ টান পাওঁ তোৰ গিৰিয়েৰে 10 জনীকৈ চাকৰণি ৰাখি থৈছে নেকি তোৰ বাবে আৰু তই যে সেইখন ঘৰত ঝাৰু দিয়া বাচন ধোৱা কাপোৰ ধোৱা এই সকলোবোৰ কাম কৰিব পাৰ এইখন ঘৰত মহাৰাণীৰ দৰে বহি থাক কিয় এনেকৈ শহুৰৰ ঘৰতে থাকিবা নে ঘৈণীয়েক লৈ যোৱাৰ ব্যৱস্থাও কৰিবা যি যোৱাই 2 এদিনৰ বাবে ঘৰলৈ আহিলে সন্মান কিন্তু সদায় এনেদৰে থাকিবলৈ ল'লে থকা সন্মান কলো হেৰাই নাই বহুত সহ্য কৰিলো অলপমান এতিয়া সময় ধ্বংসলীলাৰ এই ধ্বংসলীলা মই নকৰোঁ কৰিলো তহঁতৰ নিজৰ ছোৱালী মই কেৱল তাৰ আনন্দ উপভোগ কৰিম কেৱল আনন্দ দেউতাই এনেকৈ কিয় হাঁহি আছে মোৰ কি আত্মসন্মান বোলা একো নাই নেকি যাৰে তাৰে আগত মোক অপমান কৰিব কি বুলি ভাবে সিহঁতে দিনক দিনে ৰুদ্ৰাণীৰ অটপালি বাঢ়ি গৈছে তুমিয়ে কোৱাচোন দিনৰ দিনটো ৰুমটোত সোমাই থাকিব এনেয়ে থকাতকৈ ঘৰৰে কাম এটা কৰ বহি থাকি থাকি বেয়া চিন্তাবোৰ কৰি থাকিব আৰু এতিয়া তোমাক কাম কৰিবলৈ কৈছে মা বাইদেৱে ঠিকেই কৈছে মই অলপ চলপ সহায় কৰিব পাৰিম দিয়ক তোমাক কৈছনে নালাগে বুলি লাগিলে মই আৰু এজনী কাম কৰা মানুহ ৰাখি দিম মা মই এটা কথা কওঁ বেয়া নাপাব
কোৱা আপুনি মোৰ সন্মুখতে বাইদেউক তেনেকৈ নক'ব যিমানেই যি নহওক মই বাহিৰৰ পৰা অহা ছোৱালী এজনী বাইদেউ লাজ পাব পাৰে আপুনি মোৰ সন্মুখত তেনেকৈ ক'লে কিয় বেয়াকে নকওঁ আৰু তুমিতো বাহিৰা মানুহ নহয় তুমি এইখন ঘৰৰ বোৱাৰী ক'বলৈ গ'লে ৰুদ্ৰাণীহে এইখন ঘৰৰ মানুহ নহয় কোন কিয় বেয়াকে নকওঁ আৰু তুমিতো বাহিৰা মানুহ নহয় তুমি এইখন ঘৰৰ বোৱাৰী ক'বলৈ গ'লে ৰুদ্ৰাণীহে এইখন ঘৰৰ মানুহ নহয় তাই বিয়া হৈছে যেতিয়া সূৰ্যৰ ঘৰখনহে তাইৰ ঘৰ সেইখন মানে নুপুৰৰ ঘৰ মোৰ ঘৰ নহয় দেউতা আপুনি ৰেডি হোৱাই নাই বহচোন দেৰি হৈছে দেউতা বহচোন বহ শুন মইতো কিমান দিনে যিবোৰ কথা শিকাইছিলো সেই সকলোবোৰ কথাতে পাহৰি যা কেতিয়াবা কেতিয়াবা আমি কিবা প্ৰাপ্তিৰ কাৰণে খুব দৌৰা দৌৰি আৰম্ভ কৰো কিন্তু আমি পিছলৈ ঘূৰি চাবলৈ পাহৰি যাওঁ দৌৰত আমি ইমানেই ব্যস্ত হৈ পৰো যে লক্ষ্যস্থান পাৰ হলেও সেয়া অনুভৱেই কৰিব নোৱাৰো টকা পইচা লাগে কিন্তু লগাখিনিতো উপাৰ্জন কৰিলোৱেই এতিয়া আকৌ কিহত পাগলামি তুমি বহাচোন তুমি কি ভাবিছা নুপুৰ তোমাক যে ইমান সকলোবোৰে মৰম আদৰ কৰি মূৰৰ ওপৰত তুলিছে এই সকলোবোৰ মৰম তোমাৰ কাৰণে নহয় তোমাৰ এই গৰ্ভত থকা সন্তানটোৰ কাৰণে তোমাক অভিমন্যু ইমানেই বেয়া পায় যে তোমাক এইখন ঘৰৰ পৰা উলিয়াই গতিয়ে বাহিৰ কৰি দিছিল তুমি এই কথাবোৰ ইমান সহজে পাহৰি গলা এইখন ঘৰলৈ উভতি আহি তুমি জীৱনত সকলোতকৈ ডাঙৰ ভুল কৰিছা চাই থাকা তোমাৰ ভৱিষ্যতলৈ কেনেকৈ অন্ধকাৰ নামি আহে আচলতে ঘৰৰ সকলো সমস্যাৰ মূলতে তয়ে ৰুদ্ৰাণী তোৰ দুখ বুজি তোক মই এইখন ঘৰত আশ্ৰয় দিছিলো কিন্তু এইবোৰ সব তোৰ অভিনয়হে আছিল মই এতিয়া বুজিছো তই কেতিয়াও অভিৰ জীৱনলৈ সুখ অহাটো বিচৰাই নাছিলি এই কাম মই বহুত আগতে কৰিব লাগিছিল যি কি নহওক পলমকৈ হলেওতো এটা উচিত কাম কৰিছো নুপুৰ কি হল একো হোৱা নাই তুমি ৰুদ্ৰাণীৰ পৰা অলপ সাৱধানে থাকিবা তাইৰ কথাত ভুল নাযাবা তাই দুমুখীয়া আৰু ভাল চিন্তা কৰিব নোৱাৰে তাই ইমান কোন তাই পদ্মিনী কি হল ইমান সাহস তাই মোৰ ওপৰত হাত উঠাব কোন তাই পদ্মিনী হাজৰিকা
সিহঁতৰ এটা ফুটা কৰিও নালাগে মোক মাথো লাগে প্ৰতিশোধ থান ভান কৰি দিব বিচাৰো মই এইখন ঘৰ মোৰ লগত হোৱা প্ৰতিটো অন্যায়ৰ প্ৰতিশোধ মই ল'ব বিচাৰো নামিব কুৰুক্ষেত্ৰৰ তুমি লক্ষ্য কৰিছানে আগতেতো নুপুৰ এইখন ঘৰতে আছিল আগতে জানো তোমাক বা মোক এইখন ঘৰৰ মানুহে বেয়া ব্যৱহাৰ কৰিছিল নাই কৰা আগতে যিবোৰ কথা ইনডাইৰেক্টলি কৈছিল এতিয়া ডাইৰেক্টলি ক'বলৈ ল'লে এই সকলোবোৰ হৈছে সেই একমাত্ৰ নুপুৰৰ গৰ্ভত থকা সন্তানটোৰ বাবে বংশৰ উত্তৰাধিকাৰী হ'ব সিহঁতে আচলতে নুপুৰ মোৰ ৰাস্তাৰ বাধা নহয় সেই সন্তানটোহে বাধা যাৰ বাবে মই লাঞ্ছিত হৈছো যদি তুমি ভাবিছা সেই সন্তানটোৱে তোমাক বাধা দিয়ে আঁতৰাই নিদিয়া কিয় শেষ কৰি নিদিয়া কিয় সন্তানটো আপুনি মোক মাতিছিল বহাচোন ইয়াতে মই এতিয়া আহি আছো